নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। আজি ৰাতিপুৱা শুই উঠি পেলাই কাৰেণ্ট এফেয়াৰ্ছ কৰিলোঁ। আগতে মই কি কৰিছিলোঁ, কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি মেগাজিনখন ডাউনলোড কৰি পেলাই আপোনালোকক দেখুৱাইছিলোঁ। আগতে মান্থলি মেগাজিনখন ডাউনলোড কৰি পেলাই সেইটোকে ডেইলি অলপ অলপকৈ পঢ়িছিলোঁ। যোৱা মাহৰটো ধৰি লওক জানুৱাৰী টু ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰী মাহৰটো মাৰ্চত তেনেকৈ কৰিছিলোঁ। কিন্তু এতিয়া ভাবিছোঁ যে এই 5 মাহ মই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'লৈকে মই তেনেকেই কৰিলোঁ। মানে এপ্ৰিললৈকে কৰা হৈছে, মে'ৰখিনি এতিয়া জুনত কৰিম। গতিকে ভাবিছোঁ যে মে'ৰখিনি জুনত কমপ্লিট কৰাৰ লগে লগে জুনৰটো জুনতে, জুন জুলাইটো জুলাইতে তেনেকৈ কমপ্লিট কৰি দিওঁ বুলি ভাবিছোঁ। ডেইলি নিউজ পেপাৰ এনালাইচিছটো কৰিম বুলি ভাবিছোঁ। ইউটিউবত SPMৰ চেনেলত দিয়ে ডেইলি। গতিকে ভাবিছোঁ যে ডেইলি টু ডেইলি কৰি দিওঁ। কথাটো একেই হয়, আগতেও মই তেনেকৈ কৰিছিলোঁ ডেইলি টু ডেইলি। তাৰপাছত মান্থলি মেগাজিনখন যিহেতু আছামিজত পোৱা যায়, সেইকাৰণে তেনেকৈ পঢ়া আৰম্ভ কৰিলোঁ। আৰু আজিৰ পৰা ভাবিছোঁ যে নাই, জুন মাহৰ আজি 2 তাৰিখৰ পৰা আৰম্ভ হৈছে। গতিকে ভাবিছোঁ যে এনেকৈ ডেইলি টু ডেইলি কৰি দিওঁ। আৰু এতিয়া তাকে ক্লাছটো মানে ভিডিঅ'টো চাই আছোঁ। আৰু চাই প্ৰথমে ভিডিঅ'টো গোটেইটো চাই লওঁ। মই গোটেইটো চোৱাৰ পাছত তাৰপাছত কথাখিনি শুনো। তাৰপাছত যিবিলাক টপিকবিলাকৰ যিবিলাক পইণ্টবিলাক ইম্পৰ্টেণ্ট হয়, তেনেকৈ মই মোৰ হিচাপত আৰু মোৰ যাতে মনত থাকে তেনেকৈ টপিকবিলাক লিখি নোটছবিলাক তেনেকৈ বনাই যাওঁ। নোটছ বুলি নহয়, শ্বৰ্টকৈ যাতে মোৰ মনত থাকে তেনেকৈ বনাই যাওঁ। আগতেও মই তেনেকেই কৰিছিলোঁ, তাৰপিছতহে মানে স্কিপ কৰি দিলোঁ। গতিকে ভাবিছোঁ যে এতিয়া তেনেকেই কৰোঁ। আৰু এয়া মোৰ হৈ গ'ল গোটেইখিনি। কথাটো একেটাই হয়, মান্থলি মেগাজিনখন পঢ়াই হওক বা এনেকৈ ডেইলিটো কৰাই হওক, পঢ়াটো বাৰু ডেইলিয়ে হয়। ঘুৰুপিকি কথাটো একেটাই হয়, কিন্তু যাৰ যেনেকুৱা সুবিধা, যোনে যেনেকৈ পাৰে তেনেকৈ কৰিব। মই আগতে তেনেকৈ কৰিছিলোঁ, এতিয়াও মই এইখিনি ডেইলি কৰি আছোঁ হয়, কিন্তু তাৰপাছতো মই মান্থলি মেগাজিনখন প্ৰিণ্ট আউট ওলাই পেলাই পঢ়ি ল'ম, তেতিয়া ৰিভাইজো হৈ যাব। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে অসমীয়াৰ বুকখন আপোনালোকে কেনেকৈ পঢ়িব পাৰে আৰু ইয়াৰে কি ইম্পৰ্টেণ্ট টপিকছ আছে, আৰু কেনেকৈ নোটছ বনাব পাৰে প্ৰিলিমছ আৰু মেইনছৰ কাৰণে। এই গোটেইখিনি কথা আলোচনা কৰিম। যিহেতু অসমৰ পৰা প্ৰায় 35তকৈ বেছি এই কুৱেশ্যনছ আহে প্ৰিলিমছত, আৰু মেইনছৰটো এখন পেপাৰেই আছে, GS পেপাৰ 5খন টোটেলি আছামৰ। গতিকে তাৰ কাৰণে অসমৰ বিষয়ে জনাটো খুবেই জৰুৰী। আৰু এইখনটো বেছিক মানে কিতাপ বুলিয়ে ক'ব পাৰি। ইয়াৰ উপৰিও বহুত ষ্টেণ্ডাৰ্ড বুক পঢ়িব লাগিব। কিন্তু যিহেতু যিসকলে নতুন পঢ়িব, তেওঁলোকে কেনেকৈ পঢ়িব আৰম্ভ কৰিব, সেই গোটেইখিনি মই দেখুৱাম ইয়াতে। ময়ো তেনেকৈ পঢ়ি আছোঁ। কাৰণ এই গোটেই কিতাপখন পঢ়াটো পচিবল নেকি? কোনোবাই নিজে কওকচোন, এই গোটেই মনত থাকিব নেকি এই গোটেই কিতাপখন পঢ়া? কাৰোবাৰ যদি মনত থাকে, মনত ৰখাৰ কেপাচিটি আছে, গোটেই পঢ়িব পাৰে, সেইটো ভাল কথা, সেইটো পঢ়িব পাৰে। ইয়াত কোনো নপঢ়া মানে নালাগা কথা একো নাই, চব ইম্পৰ্টেণ্টেই হয়। কিন্তু যিবিলাক টপিক মানে স্কিপ কৰিব নোৱাৰি, সেয়া পঢ়িবই লাগিব। গতিকে সেনেকুৱা টপিকবিলাকহে আলোচনা কৰিম আজি। আৰু পাৰিলে আপোনালোকে 2025 চনৰখন লৈ ল'ব কিতাপ। মোৰ এইখন 2023ৰ মই জানুৱাৰীতে কিনিছিলোঁ। আৰু এতিয়া ল'লে মানে কিছুমান এই 2 বছৰৰ আপ টু ডেট বস্তু ইয়াত থাকিব পাৰে। গতিকে পাৰিলে 2025ৰখনে ল'ব। আৰু যদি কাৰোবাৰ আগৰে আছে বা পঢ়ি আছে, কোনো কথা নাই, চব ছেমেই হয়। খালি কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত কিছুমান বস্তু আপ টু ডেট হয়, তেনেকুৱা বস্তু থাকিব পাৰে নহয়, থাকেই। সেইকাৰণে পাৰিলে ল'ব, নহ'লেও কোনো কথা নাই। গতিকে প্ৰথমে মই আপোনালোকক টপিকবিলাক দেখুৱাম। টপিকবিলাক দেখাই কৈ গৈ থাকিম যে কোনটো টপিক ইম্পৰ্টেণ্ট হয়, কোনটো টপিক পঢ়িব পাৰে। কিয়নো মই আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাইছোঁ। আৰু অকল মানে APSC বুলি নহয়, যিকোনো মানে গভৰ্ণমেণ্ট মানে কম্পিটিটিভ এক্সামত আছামৰ পৰা কেনেকুৱা ধৰণৰ কিবিলাক কুৱেশ্যনছ আহিছে, সেইবোৰ চব মই এনালাইচিছ কৰিছোঁ। আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই মই পঢ়া শুনা কৰি গৈ আছোঁ। আৰু কিবিলাক টপিক ইম্পৰ্টেণ্ট সেইবিলাকৰ বিষয়ে ভালকৈ মানে পঢ়ি গৈ আছোঁ। গতিকে সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ। বাকী আপোনালোকৰ নিজৰ মৰ্জি, নিজৰ ইচ্ছা, যেনেকৈ সুবিধা, যেনেকৈ মিলাই ল'ব, যেনেকৈ যিটো পঢ়িব বিচাৰে তেনেকৈ পঢ়িব পাৰে। মই মোৰখিনিক দেখুৱাই আছোঁ। আৰু এয়া টপিকবোৰ মই অকল মানে কৈ গৈ থাকিম, বেছি দীঘলীয়া ডিটেইলছত ভিতৰত নেদেখুৱাওঁ, কাৰণ বেছি চব দেখুৱাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে ইয়াতে মই চিন দি থৈছোঁ যিবিলাক টপিক ইম্পৰ্টেণ্ট হয় আৰু যিবিলাক পঢ়িছোঁ, যিবিলাক স্কিপ কৰিব নোৱাৰি। গতিকে এইবিলাক মই কৈ গৈ থাকিম খালি এটা এটাকৈ। এইটো চাওক, ভৌগোলিক পৰিচয়, অসমৰ চাৰিসীমা অৱস্থিতি, এইবিলাক
পঢ়িবই লাগিব অসমৰ চাৰিওফালে কি আছে কি নাই তাৰপিছত জলবায়ুৰ বিষয়ে জানিব লাগিব অসমৰ মাটিৰ বিষয়ে প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প বানপানী এইবিলাকৰ বিষয়ে ভূমিস্খলন এইবিলাকৰ বিষয়ে কুৱেশ্যনছ আহে তাৰপিছত অসমৰ নদ নদী তাৰপিছত জৈৱ বৈচিত্ৰ্য IUC এন ৰঙা তালিকাত স্থান পোৱা অসমৰ প্ৰাণীকুল এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় এইটোৰ বিষয়ে চাব লাগিব তাৰপাছত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য প্ৰাকৃতিক সম্পদ তাৰপাছত এইবোৰক মই ইমান চোৱা নাই তাৰপিছত অসম বুৰঞ্জী অসম নামৰ উৎপত্তি অসমৰ উৎপত্তিৰ পৰা গোটেই বংশসমূহ যি আছে চব চাব লাগিব কিয়নো অসম বুৰঞ্জীটো খুবেই ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াৰ পৰা বহুত কুৱেশ্যনছ আহে আৰু মেইনছতো আহেই আৰু এইখন অকল ইয়াৰ পৰা পঢ়িলেই নহ'ব ইয়াৰ উপৰিও ষ্টেণ্ডাৰ্ড বুক পঢ়িব লাগিব গতিকে প্ৰথমে এইখিনি পঢ়কচোন আসাম বুৰঞ্জী তাৰপিছত যুদ্ধ বিগ্ৰহ আন্দোলন এইবোৰ চাব লাগিব তাৰপাছত সন্ধি চুক্তি ৰাজ্যিক প্ৰতিচিহ্ন ৰাজ্যিক পশু কি হয় ৰাজ্যিক পক্ষী কি হয় ৰাজ্যিক গীত ফুল এইবিলাক জানিব লাগিব ৰাজ্যিক প্ৰশাসন যেনে কাৰ্যপালিকা ৰাষ্ট্ৰপতি ৰাজ্যপাল মুখ্যমন্ত্ৰী এইবিলাকৰ বিষয়ে জানিব লাগিব তাৰপিছত অসমৰ কৃষি অসমৰ উদ্যোগ অসমৰ পৰ্যটন অসমৰ কুটিৰ শিল্প এইবোৰ তাৰপিছত অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা এইটো জানিব লাগিব তাৰপিছত চলচ্চিত্ৰ কাৰণ আসাম চিনেমাৰ পৰাও বহুত কুৱেশ্যন আগতে আহিছে তাৰপিছত কেইবিধমান পৰম্পৰাগত নৃত্যৰ বিষয়েও কুৱেশ্যন আহিছে তাৰপিছত অসমৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ চিত্ৰকলা স্থাপত্য ভাস্কৰ্য তাৰপিছত ঐতিহাসিক কীৰ্তিচিহ্ন অসমৰ কেইখনমান সত্ৰৰ বিষয়েও আহিছে অসমীয়া সাহিত্যৰ বিষয়েও জানিব লাগিব তাৰপিছত কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি সংবাদপত্ৰ আৰু আলোচনী তাৰপিছত অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন বঁটা আৰু সন্মান খেলা ধূলা আৰু ক্ৰীড়া সমাৰোহ খেলা ধূলাৰ লগত জড়িত বহুত কুৱেশ্যন আহে পৰীক্ষাসমূহত তাৰপিছত এটা মেইন টপিক হৈছে কি ক'ত কিয় বিখ্যাত অসমৰ অভিলেখত অসম আৰু অসমীয়া প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয় ব্যক্তিসমূহৰ বিষয়েও কুৱেশ্যন আহে অসমৰ উচ্চতম দীৰ্ঘতম আৰু বৃহত্তম ক'ত কি আছে তাৰপিছত উত্তৰ পূৰ্বাঞ্চল অকল অসম বুলি নহয় নৰ্থ ইষ্টৰ গোটেইকেইখন ৰাজ্যৰ বিষয়ে অলপকৈ জনাটো জৰুৰী কিয়নো অকল প্ৰিলিম বা মেইনছ বুলি নহয় আপোনালোকৰ ইণ্টাৰভিউটো কিবা কুৱেশ্যন এনচাৰ এনেকুৱা কুৱেশ্যন সুধি দিব পাৰে ক'ত কি আছে কি নাই গতিকে অসমৰ বিষয়ে থুলমূলকৈ যিমানখিনি পৰা যায় অসমৰ লগতে চাৰিওফালৰ যিবিলাক অঞ্চল আছে নৰ্থ ইষ্টৰ সেইবিলাকৰ বিষয়েও জনাটো জৰুৰী তাৰপিছত কাক কি বুলি জানো আমি কোনজন ব্যক্তিক কি বুলি জনা যায় কাক কি বুলি জানো কোনখন ঠাইক কি বুলি কোৱা হয় অসমৰ প্ৰথম অসমীয়া এইখিনিৰ বিষয়ে জানিব লাগে তাৰপিছত অসম চৰকাৰৰ বিভাগসমূহ এইখিনিৰ বিষয়েও জানিব লাগে গতিকে এইখিনিয়ে আছিলে টপিকসমূহ এইবোৰ চাওক সংক্ষিপ্তকৰণ মানে এব্ৰিভিয়েশ্যন এইবিলাক বস্তু জানিব লাগে কোনটো ফুল ফৰ্মবিলাক জানিব লাগে এইবিলাকৰ এব্ৰিভিয়েশ্যনবিলাক পাৰিলে আপোনালোকে ডেইলি অলপকৈ এইবিলাক চাবলৈ চেষ্টা কৰিব তাৰপিছত এয়া চাওক অসমৰ উচ্চতম দীৰ্ঘতম বৃহত্তম ৰেল ষ্টেচন কি হয় বৃহত্তম বিমান বন্দৰ বৃহত্তম নদীদ্বীপ এইবিলাক বিষয়ে পঢ়িব এইবিলাকতো বেছিক জেনেৰেল নলেজ হয় জেনেৰেল নলেজ এইবিলাক আমি অসমৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয় গতিকে সেয়াই আৰু অসমৰ ক'ত কি আছে এইবোৰ পঢ়িব ডেইলি যদি 1 ঘণ্টাকৈও পঢ়ে এই কিতাপখন মই ভাবোঁ বহুতখিনি বস্তু আপোনালোকে গম পাই যাব এয়া চাওক কাক কি বুলি জানো কোনজন অগ্নিকবি কাক কোৱা হয় তাৰপিছত অসম কিশোৰী অসম গৌৰৱ এইবিলাক কাক কি কোৱা হয় এইবোৰ চাব গতিকে এইখিনিয়ে আছিলে থুলমূলকৈ গোটেইখিনি দেখুৱাই দিলোঁ বেছি মানে ডিটেইলছত কৈ থকা নাই যিহেতু টপিকটো চাই পেলাই আপোনালোকে ভিতৰত পঢ়িলেই গমেই পাব ক'ত কি আছে কি নাই গতিকে আপোনালোকে এনেকৈ পঢ়া শুনা কৰিব আৰু টপিকবিলাক চাই পেলাই লিখি যাব এখন কপি লৈ ল'ব আৰু সেই কপিখনত শ্বৰ্টকৈ লিখি ল'ব এটা টপিক পঢ়াৰ পাছত সেই টপিকৰ পৰা কি প্ৰিলিম স্পেচিফিক কুৱেশ্যন আহিব পাৰে তেনেকৈ টপিকটো লিখি পেলাই তাৰ তলতে পইণ্টবিলাক লিখি দিব তেতিয়াহ'লে মনত থাকি যাব গতিকে ডেইলি 1 ঘণ্টাকৈ পঢ়ক বেছি টাইমো পঢ়িব নালাগে 1 ঘণ্টাকৈ পঢ়িলেই হ'ল তেনেকৈ মনত থাকি যাব গোটেইখিনি বস্তু ডেইলি ৰিভাইজ কৰি 1 ঘণ্টাকৈ পঢ়ক আৰু ৰিভাইজ কৰক তেনেকৈ চাব আপোনালোকৰ এই কিতাপখনৰ প্ৰায়
আধাখিনিতো কমপ্লিট হৈয়ে যাব গতিকে আৰম্ভ কৰক তেনেকৈ আৰু তেনেকৈ পঢ়ি যাওক ময়ো তেনেকৈ পঢ়ি গৈ আছোঁ মই মেইনছৰ কাৰণে নোটছ তেনেকৈ বনোৱা নাই ইয়াৰ পৰা অকল খালি প্ৰিলিমৰ হিচাপত মানে শ্বৰ্ট টপিকবিলাক লিখি গৈছোঁ আৰু ইয়াৰ পৰাই পঢ়িছোঁ আৰু লাহে লাহে তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোকেও তেনেকৈ কৰিব পাৰে মই এইখিনিয়ে জনাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু দুপৰীয়া ক্লাছ কৰিলোঁ ক্লাছ কৰি পেলাই আজি মোৰ অলপ বাহিৰৰ পৰা কিবা খাবলৈ মন গৈ আছিলে সদায় কিমান বনাই খাই থাকিম আৰু কেতিয়াবা মন যায় দিয়কচোন আজি মোৰ গাটো অলপ ভাল লাগি থকা নাছিলে গতিকে অলপ মনটো ভাল লগাবলৈ আৰু মানে বাহিৰৰ পৰাই অৰ্ডাৰ কৰি দিলোঁ প্ৰায় মই বাহিৰৰ পৰা নাখাওঁৱেই ঘৰতে বনাই খাওঁ যিহেতু এতিয়া সময় নাই গতিকে তেনেকৈ অৰ্ডাৰ কৰি দিলোঁ এয়া বিৰিয়ানী আৰু চিলি চিকেন এইখিনি অৰ্ডাৰ কৰি পেলাই এতিয়া খাই বৈ অলপ এনেই শুলোঁ তাৰপিছত আৰু আজি মোৰ গাটো মানে নপঢ়োঁ তেনেকুৱা মানে ভাল লাগি থকা নাই গতিকে ইমান পঢ়াও নহ'লে গতিকে ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিলোঁ আশা কৰোঁ ভাল পাইছে পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰি গৈ থাকক আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই